এনেদৰে 9-10 কিলোমিটাৰ অতিক্ৰম কৰি আহি মই মোৰ কলেজত পালোহি। আজি কলেজৰ পৰাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। কলেজৰ পৰা আজি এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ বুলি পোনপটীয়াকৈ সেউজীয়া 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 গোটেইখিনি সেউজীয়া। আজি হয়তো মই খুব সোনকালে আহিলোঁ আৰু বাহিৰটো দেখাবলৈ গৈ আছোঁ। আজি মই এটা কবিতা আবৃত্তিৰ ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। যদি সম্ভৱ হয় এইটো ভিডিঅ'তে মই সংলগ্ন কৰিম, চাব কেনেকুৱা পাই জনাব। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই মোৰ এটা স্বৰচিত কবিতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ভাল হ'লেও বেয়া হ'লেও কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ব'লক তেতিয়াহ'লে আজি মোৰ এই স্বৰচিত কবিতাটো আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। কবিতাৰ শিৰোনাম হৈছে জীয়া অনুভূতি। অনুভৱৰ অনুভূতিবোৰে জীৱন পথত দোহাৰি যায়, জীৱনটো যেন এখিলা উকাহ কাগজ। সপোনবোৰো কেতিয়াবা থমকি ৰৈ যায় আকুলতাপূৰ্ণ বুকুৰ মাজত। এই উকা কাগজত সপোন ৰচিবলে নালাগে মোক অচিন আলহী, নালাগে ৰং বিৰঙৰ চিয়াহী, লাগে মাথো এটি চিৰকলীয়া মহী। যাৰ পৰশত নাচিব মৰুময় বদনে, যাৰ বৰ্তমানত হাঁহিব সেমেকা নয়নে। এই উকা কাগজত সপোন ৰচিবলে নালাগে মোক অচিন আলহী, নালাগে ৰং বিৰঙৰ চিয়াহী, লাগে মাথো এটি চিৰকলীয়া মহী। ধন্যবাদ। এতিয়া আছিলে হ'লে মোৰ কবিতা, কেনেকুৱা পাই জনাব। হেল্ল' ফ্ৰেণ্ডছ, মোৰ কবিতাটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। মই কলেজৰ পৰা ডাইৰেক্ট ঘৰলৈ আহিলোঁ আৰু ভিডিঅ' বনাবলৈ নহ'ল। নেক্সট ব্লগত এটা ট্ৰেভেলিং ভিডিঅ' দিম বুলি ভাবিছোঁ, ৱেইট কৰিব। আৰু যদি ভিডিঅ'টো কিবা এটা ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু কেমেৰামেন দেখো video ko mo siya punta like kalay, share kalay, comment kalay, subscribe kalay। অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।